অৱস্থা হৈ পৰিছে গুৰুসকল। আমি ভগৱন্ত পুৰুষক জনাৰ লগে লগে 9টা ঐশ্বৰিক গুণৰ অধিকাৰী হ'বলৈ পাৰোঁ, কিন্তু ভগৱন্ত পুৰুষক আমি ভজনা কৰিবলৈ উৎকণ্ঠাৰে আগবাঢ়িব নোৱাৰোঁ। বহুত মায়া, বহুত যন্ত্ৰণা, বহুত ঠেলা, নাম ল'বলৈ আমি সময় নেপাওঁ। তো ভগৱন্তৰ এই 9টা ঐশ্বৰিক গুণই কৃপা কৰিব পাৰিবনে বাৰু? নামে আধৰুৱা হ'ল। নাম যদি আধৰুৱা হ'ল, 9টা ঐশ্বৰিক গুণে কৃপা কৰিব নোৱাৰে। কাৰণ কিয় কৈছে? আজি নৰকৰ যন্ত্ৰণা পাই 100 বছৰ যমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈ গ'ল। ক'ৰ 4টা সিদ্ধ পুৰুষে আহি মোক মোকলাই দিলে, মই দেখা মাত্ৰেই নাইকিয়া হৈ গুচি গ'ল। কি নৰকৰ যন্ত্ৰণা! ইমান এখন সুন্দৰ পৰিকল্পনা মোৰ ধ্বংস হৈ গ'ল বুলি অজামিলে কান্দিছে। আৰু মৃত বৰষে দিব্য ৰূপ দেখা পালোঁ, কিন্তু কলৈ গ'ল সেইসকল? আজি আপোনালোক ঐশ্বৰিক গুণৰ অধিকাৰী হৈ আছে, তাৰ কাৰণে আজি ভাগৱতলৈ আহিব পাৰিছে। যাৰ ভগৱন্তৰ ওপৰত শ্ৰদ্ধা নাই, যাৰ ভকতৰ ওপৰত বিশ্বাস নাই, তেনে বিশ্বাসঘাতকতাই কেতিয়াও ধৰ্মৰ ওচৰলৈ আহিব নোৱাৰে। শুনা মাত্ৰেই আহিব লাগিব, শুনা মাত্ৰেই ভাগৱতৰ ওচৰলৈ আহি ভকতক দৰ্শন কৰিব লাগিব। বহু জন্মৰ নৰকৰ যন্ত্ৰণা শেষ হৈ যাব। গতিকে অজামিলে এতিয়া পৰিত্যক্ত হৈছে যে কিয় দেখা পোৱাৰ মাতে গুচি গ'লগৈ। মোৰ মহা উপকাৰী হা বন্ধু সিদ্ধচাৰী, কৈ কগৈলা এৰি পাত কি তুমি সময় অবিহনে ধৰো প্ৰাণ কি কাৰণে? মোৰ জীৱনতো এহি মতে অনুক্ষণ কান্দি ভৈলা সন্ধুখন কৰে নিজ মনে বিমৰিষ। সপোন দেখিলো কিবা ঘোঁৰা যমদূত জীৱা, পলাই সিও গৈল কোন দিশ। এতিয়া অজামিলে কান্দি কান্দি কৈছে যে মোৰ উপকাৰী 4জন সিদ্ধ পুৰুষ অহাৰ মাত্ৰেই যমৰ 3টা দূত পলাই গুচি গ'লগৈ। দূতকেইটাৰ নাম জানিছেনে বাৰু? যমৰ দূত 3খন টেবুল আছে, 3টা যমৰ দূত, যমৰ 9টা উকিল আছে, 7টা তৰণী আছে, আৰু তাতে হাকিম আছে চিত্ৰগুপ্ত। ৰেডি হৈ থাকক, কোনো তৰিব নোৱাৰিব যদি নাম নলয়।
মই অকমান কৈ দিছোঁ কাল খফুৰা বেংকামোৱা আৰু খফুৰা এই তিনিটা দূত যমদূত কাল খফুৰাটোৱে কেতিয়া বিচাৰ লয় জানে মুখখনে যেতিয়া খাওঁ খাওঁ কৰিব চকুৱালে বিশ্বজুৰি দেখা পাইছে সেইখিনি সময়তে কাল খফুৰা দূতটো প্ৰৱেশ হ'ল ক'ত যাবি এতিয়া খফুৰা যেতিয়া জীৱৰ মৃত্যুৰ সময়লৈকে কামনা বাসনা শেষ হোৱা নাই সেইখিনি সময়তেই খফুৰাই গৈ ধৰিবগৈ বেংকামোৱা কাকো ভাল দেখা নাই চকু হালে কাকো ভাল শব্দ ব্যৱহাৰ কৰা নাই হিংসা দেশ কপটতাই আৱৰি আছে ততালিকে বেংকামোৱা দুটে গৈ ধৰি ল'লেগৈ কি ধৰিলে জানে সেইটো বেংকামোৱা দুটৰ দুখটো কি জানে বিকলাংগ তৎমুহূৰ্ততে বিকলাংগ হৈ যোৱা বিছনাৰ পৰা উঠিব নোৱাৰে শৌচ পেচাব কৰাব লাগিব মুখেদি খুৱাব লাগিব পেৰালাইচিছ সেইটোৱে জানিবা বেংকা মোৱা ক'ত খাৰিবি এই সপাই গতিকে ইমানবিলাক যন্ত্ৰণা পোৱা এটা শৰীৰে আজিও কৃষ্ণক বিশ্বাস নকৰে এতিয়া কিছুসকলে কৈছে বোলে কৃষ্ণ নাই নহয় দাপৰ যুগতে কৃষ্ণ গ'লগৈ আৰু এতিয়া কৃষ্ণ নাই আকৌ কিহৰ নাম লৈ থাকিব লাগে কৃষ্ণ নাইকিয়া হয় জানো দাপৰ যুগৰ 12 লাখ বছৰ পৰমায়ুস থাকোঁতে কৃষ্ণই আৰু কলি যুগ আৰম্ভ হ'বলৈ 450 বছৰ থাকোঁতেই কৃষ্ণই বৈকুণ্ঠলৈ গুচি গ'লগৈ সঁচাকৈ তেওঁলোকে কোৱা কথাটোও সত্য কৃষ্ণ নায়েই সঁচাকৈ কিন্তু কি থৈ গ'ল সেই কথা কিন্তু বিচাৰলৈ কোনো আহিব নোৱাৰে যিদিনা পৰীক্ষিতৰ পৰা 12খন ৰাজ্য কলিয়ে দখল কৰিলে 12খন ৰাজ্য দেই গুৰুসকল দ্বাৰকা ৰাজ্যখনো পৰিল 12খন ৰাজ্যৰ ভিতৰত কলিৰ দ্বাৰকা ৰাজ্যখনো পৰিল সেইখিনি সময়তে কৃষ্ণই চিন্তা কৰিছে মোৰ আৰু পৰমায়ুস এটা বছৰ আছে সেইখিনি সময়তে কলিয়ে মোৰ দ্বাৰকা ৰাজ্যখনো দখল কৰিলে মই আৰু থাকি কি কৰিম নহয় জানো থাকি কি কৰিম বাৰু এই বুলি চিন্তা কৰি কৰি উদ্ধৱক কৈছে উদ্ধৱ তুমি বদৰিকালৈ যোৱা দ্বাৰকাত তোমাৰ কাম নাই বোলে কিয় প্ৰভু মই যামগৈ আৰু এইখন কলিয়ে দখল কৰিলে বেদখল হৈ গ'ল গুৰুসকল এতিয়া উচ্ছেদ কেনেকৈ হ'ব গতিকে মই যোৱাই ভাল হ'ব সেইখিনি সময়তে কলিক ৰাজ্য দিয়া এবছৰ পিছত দ্বাৰকা ৰাজ্য ত্যাগ কৰি কৃষ্ণই বৈকুণ্ঠলৈ গুচি গ'ল মই অকমান আপোনালোকক তাৰিখৰ কথা কৈছোঁ 3103 খ্ৰীষ্টপূৰ্বত পৰীক্ষিতে কলিক 12খন ৰাজ্য নিবেদন কৰিলে 3103 খ্ৰীষ্টপূৰ্বত
তাৰ পিছত যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ গ'ল 3228 খ্ৰীষ্টপূৰ্ব 3103 খ্ৰীষ্টপূৰ্বক যদি মাইনাছ কৰি দিয়া হয় মাত্ৰ কৃষ্ণ 125 বছৰহে আছিল হিচাপটো ওলাইছেনে বাৰু 3228 খ্ৰীষ্টপূৰ্বৰ পিছত 3103 খ্ৰীষ্টপূৰ্ব মাইনাছ কৰি দিয়ক 125 বছৰ কীৰ্তনত শংকৰদেৱে সেই অংক উলিয়াই লিখিছে 125 শতবৰ্ষ অৰ্থাৎ দ্বাৰকা ৰাজ্যৰ পৰা কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'লগৈ সেইদিনা দিনৰ 2টা বজাত বাৰ আছিল মঙলবাৰ ব্যাধৰ ঘৰত কৃষ্ণই বৈকুণ্ঠলৈ গুচি গ'লগৈ কাৰণ এই কলিৰ অন্যায় ভগৱন্ত পুৰুষে সহ্য কৰিব নোৱাৰে এইকাৰণে ধৰ্মটো কাক দিলে উদ্ধৱক দিলে যোৱা দ্বাৰকাত থাকি তোমাৰ কাম নাই তুমি এতিয়া লাহে লাহে বদৰিকালৈ যোৱা বদৰিকাত তুমি ভকতৰ সংগ পাই তাতেই নাম ল'বা এতিয়া সেইকাৰণে কলিযুগত কেৱল ধৰ্ম আছে সাধু সংগ কলিযুগৰ বেলেগ ব্যৱস্থা নাই কেৱল ধৰ্ম আছে সাধু সংগ যদি নকৰে মুনে মুনে মাহ দি যদি পালনাম ঘৰতে পাতে তাতো কৃষ্ণ বন্ধন নহয় মানে 100% সত্য যেতিয়ালৈকে সাধু সংগ নকৰিব কক না সেইটো পৰিকল্পনা ব্যাধৰ মানে সেই অংগদৰ পূৰ্বৰ যি পাত অভিশাপ সেই অভিশপ্ত হৈহে ব্যাধ জন্ম হৈ ব্যাধৰ ঘৰত কৃষ্ণই গুচি গ'লগৈ হয় নহয় তেওঁ কৰ্মৰ দুখতে ভগৱান কেতিয়াও জন্ম মৃত্যু নাই এটা পৰিক্ৰমা মই ক'লোঁ নহয় এটা পৰিকল্পনা যে তেতা যুগত ৰাম প্ৰভুই নিজে অৱতাৰ ধাৰণ কৰিছে তাৰপিছতে পৰশুৰাম অৱতাৰ ধাৰণ কৰিছে গতিকে 24টা অৱতাৰ ভগৱন্ত পুৰুষে লৈ আহি আছে তেওঁনো কি জন্ম মৃত্যু অৱতাৰী পুৰুষৰ কিন্তু পৰিকল্পনা কৰিহে ব্যাধৰ ঘৰত তেওঁ যোৱাৰ এটা প্ৰচেষ্টা কৰিলে কাৰণ ব্যাধ তৰিব লাগিব নহয় ব্যাধ তৰিব নালাগিব ভগৱন্তৰ হাতত যেতিয়া আপুনি মৃত্যু হ'ব তেতিয়াহ'লে আপুনি তৰিব লাগিব তা ভগৱন্তৰ হাতত কেনেকৈ মৃত্যু হ'ব বাৰু গুৰুসকল যিমান শৰীৰৰ যন্ত্ৰণা হৈছে সিমান নাম ল'ব ভগৱন্ত আপোনালোকৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু মৃত্যু তৰি যোৱাৰ সিদ্ধান্ত পাব সেই কথাখিনি কৈছে ৰাম মোক ৰাখিলন্ত জীৱা চাৰে সিদ্ধ কিবা গৈল